নমস্কাৰ বন্ধু বান্ধৱীসকল। এক নম্বৰতে আছে অংকশাস্ত্ৰৰ ৰজা কাক আখ্যা দিয়া হয়? উত্তৰটো হৈছে গৌচক। জ্যামিতিৰ পিতৃ বুলি কাক কোৱা হয়? উত্তৰ ইউক্লিডক। যোগ আৰু বিয়োগ চিন দুটা কোনে পোনপ্ৰথমে ব্যৱহাৰ কৰিছিল? উত্তৰটো হৈছে পঞ্চদশ শতিকাত জাৰ্মান সদাগৰসকলে। পূৰণ চিনটো সৰ্বপ্ৰথম কোনে ব্যৱহাৰ কৰিছিল? উত্তৰটো হৈছে 1631 চনত অটৰেড নামৰ এজন ইংৰাজ ব্যক্তিয়ে। পূৰণৰ সলনি ডট এই চিনটো কোনে পোনপ্ৰথমে ব্যৱহাৰ কৰিবলৈ শিকিছিল? উত্তৰ হেৰিয়ট নামৰ এজন ব্যক্তিয়ে। হৰণ চিনটো কেতিয়াৰ পৰা ব্যৱহাৰ কৰা হয়? উত্তৰটো হৈছে 1659 চনৰ পৰা। শূন্যৰ আৱিষ্কাৰক কোন? উত্তৰ প্ৰসিদ্ধ ভাৰতীয় গণিতজ্ঞ ব্ৰহ্মগুপ্ত। অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। কি সংখ্যা ধনাত্মক নাইবা ঋণাত্মক নহয়? উত্তৰ শূন্য। যোগাত্মক একক মৌলটো কি? উত্তৰটো হৈছে শূন্য। মৌলিক আৰু যুগ্ম সংখ্যাটো কি? উত্তৰ 2। আটাইতকৈ সৰু যৌগিক সংখ্যাটো কি? উত্তৰটো হৈছে 4। দশমিক পদ্ধতিৰ আৱিষ্কাৰক কোন? উত্তৰ মিছৰীয়সকল। প্ৰাচীন ভাৰতত জ্যামিতিক কি নামেৰে জনা গৈছিল? উত্তৰটো হৈছে শুল্বশাস্ত্ৰ। গণিতৰ ইতিহাসত কোনকেইজন মহান গণিতজ্ঞক একে শাৰীতে স্থান দিয়া হয়? উত্তৰটো হৈছে আৰ্কিমিডিছ, নিউটন আৰু গাউছ। অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। প্ৰখ্যাত গণিতজ্ঞ ৰামানুজনৰ সম্পূৰ্ণ নাম কি? উত্তৰ শ্ৰীনিবাস ৰামানুজন আয়েংগাৰ। সংখ্যাতত্ত্বৰ পাতনি কোনে মেলে? উত্তৰটো হৈছে পাইথাগোৰাছে। আধুনিক কম্পিউটাৰৰ পিতৃপুৰুষ কোন? উত্তৰটো হৈছে ইংৰাজ গণিতজ্ঞ চাৰ্লছ বেবেজ। বৰ্তমান কম্পিউটাৰ জগতৰ আগশাৰীৰ কোম্পানীটোৰ নাম কি আৰু ইয়াৰ স্বত্বাধিকাৰী কোন? উত্তৰটো হৈছে মাইক্ৰ'ছফ্ট কোম্পানী আৰু স্বত্বাধিকাৰী বিল গেটছ। প্ৰথম বজাৰত ওলোৱা ব্যৱসায়িক কম্পিউটাৰৰ নাম কি? উত্তৰটো হৈছে উইনিভেক 1। প্ৰথম ছুপাৰ কম্পিউটাৰ কোনে কেতিয়া সাজি উলিয়াইছিল? উত্তৰ 1958 চনত কেই নামৰ বিজ্ঞানীজনে। কোন চনৰ পৰা ব্যক্তিগত কম্পিউটাৰ ব্যৱহাৰ কৰিব পৰা হয়? উত্তৰটো হৈছে 1975 চনৰ পৰা। ৰাশি চক্ৰ প্ৰথমে কোনে তৈয়াৰ কৰিছিল? উত্তৰ চীনাসকলে। পৃথিৱীৰ পৰিধি আৰু ব্যাস নিৰ্ণয় কৰা প্ৰথম ব্যক্তিজন কোন? উত্তৰটো হৈছে ইৰাটোস্থেনিছ। গণিতজ্ঞৰ গণিতজ্ঞ বুলি কাক আখ্যা দিয়া হয়? উত্তৰটো হৈছে অৰ্থৰ কেইলিক, অৰ্থাৎ অৰ্থৰ কেইলিক গণিতজ্ঞৰ গণিতজ্ঞ বুলি কোৱা হয়। বৰ্তমান সময়ত আমি দিন বাৰ মাহৰ হিচাপ ৰখাৰ যি গ্ৰেগৰীয় কেলেণ্ডাৰ ব্যৱহাৰ কৰোঁ তাৰ আৰম্ভণি কেতিয়া, ক'ত আৰু কোনে কৰিছিল? উত্তৰটো হৈছে খ্ৰীষ্টপূৰ্ব 616ত ৰোম সাম্ৰাজ্যত পঞ্চম সম্ৰাট তখৰকুইনিয়াছ পিস্কাছে প্ৰৱৰ্তন কৰিছিল। কোনজন গণিতজ্ঞই সাহিত্যত নোবেল বঁটা লাভ কৰিছিল? উত্তৰটো হৈছে গণিতজ্ঞ দাৰ্শনিক বাৰ্ট্ৰাণ্ড ৰাছেলে। বন্ধু বান্ধৱীসকল, যদিহে আপোনালোকে আমাৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি অল নটিফিকেশ্যন কৰি ল'ব। ধন্যবাদ।